মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞানী নিউজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। হিন্দু পঞ্জিকা অনুসৰি আজি 12 আগষ্ট 2025, শাওন মাহৰ 26 তাৰিখ, দিন মংগলবাৰ, কৃষ্ণপক্ষৰ তৃতীয়া তিথি, নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ, চন্দ্ৰ ৰাশি কুম্ভ ৰাশি, যুগ সুকৰ্মা যুগ আৰু সূৰ্য উদয় যদি চোৱা হয় পুৱা 4:57, সূৰ্যাস্ত 5:58 থাকিব। প্ৰিয় দৰ্শক, আজি পবিত্ৰ শাওন মাহ আৰু সপ্তাহৰ শুভ দিন মংগলবাৰ। মংগলবাৰে হনুমানজীৰ পূজা আৰু মংগল গ্ৰহৰ আশীৰ্বাদৰ বিশেষ গুৰুত্ব বিবেচিত হয়। আজি গড় লৈ উঠা গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ সংমিশ্ৰণে কিছুমান ৰাশিৰ বাবে শুভকামনাৰ তলা খুলিব পাৰে। লগতে কিছুমান জাতক জাতিকাৰ বিশেষ সতৰ্কবাণী উঠিছে। কোনবোৰ ৰাশিৰ ভাগ্য ভাল হ'ব, কোনে পাব ধন সম্পত্তি আৰু সফলতা, আৰু কোনটো এটা সৰু প্ৰতিকাৰে আজি আপোনাৰ দিনটো সলনি কৰিব পাৰে। আজি শুভ ৰাশিফলটো জানো আহক প্ৰিয় দৰ্শক। গতিকে আহক আজি আমি প্ৰথম ৰাশিটো আৰম্ভ কৰোঁ। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি যদি চোৱা হয় প্ৰকৃতি উৎসাহী, ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে। কিছুমান বিশেষ মানুহ লগ পাব, বঁটা পাব পাৰে, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ কোনোবা সহকৰ্মীয়ে কোৱা কথা এটাত আপোনাৰ বেয়া লাগিব পাৰে। আপোনাৰ সন্তানৰ স্বেচ্ছাচাৰী আচৰণক লৈ আপুনি অলপ টেনশ্যনত পৰিব পাৰে। দেউতাকৰ স্বাস্থ্য অলপ দুৰ্বল হৈ পৰিব। কাৰো লগত ঋণৰ কোনো ধৰণৰ লেনদেন কৰাটো এৰাই চলিব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি ৰোগী, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনাৰ আয়ৰ উৎসৰ ওপৰত গুৰুত্ব দিয়াৰ দিন হ'ব। অচিনাকি মানুহৰ লগত কোনো গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা কৰাটো এৰাই চলিব লাগিব। যদি আপুনি আপোনাৰ উপাৰ্জনৰ কথা মনত ৰাখি বাজেট তৈয়াৰ কৰে, তেন্তে আপুনি ভৱিষ্যতৰ বাবে কিবা এটা জমা কৰিব পাৰিব। আপোনাৰ মাকে কিবা এটা কথাত আপোনাৰ ওপৰত খং উঠিব পাৰে। যদি এনেকুৱা হয় তেন্তে তাইক পতিয়ন নিয়াবলৈ যতুপৰণাস্তি চেষ্টা কৰক। আপোনাৰ যিকোনো বাকী থকা কাম আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত সম্পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে খৰচৰ প্ৰতি অলপ গুৰুত্ব দিয়াৰ দিন হ'ব। আপুনি কাৰোবাৰ পৰামৰ্শত বিনিয়োগ কৰাৰ কথা ভাবিব, য'ত আপুনিও লোকচানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ঘৰত অতিথি অহাৰ বাবে পৰিৱেশ সুখকৰ হ'ব। কৰ্মক্ষেত্ৰত কামৰ লগত জড়িত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, যিবোৰ সন্মুখীন হ'ব লাগিব সাহসেৰে। নতুন গাড়ী কিনাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। অলপ চিন্তা কৰি সন্তানক এটা ডাঙৰ দায়িত্ব দিয়ক। আপোনাৰ যিকোনো লেনদেন সম্পৰ্কীয় কথাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব পাৰে। আপোনাৰ বছৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব, যাৰ বাবে আপোনাৰ প্ৰমোচনৰ কথাও আৰম্ভ হ'ব পাৰে। যদি কোনো কামৰ সন্দৰ্ভত আপোনাৰ কিবা সমস্যা হৈছিল তেন্তে সেইটো সমাধান হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী, ৰাশিৰ প্ৰভু সূৰ্য, ভাগ্যৰ ৰং ধূসৰ। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। এটাৰ পিছত এটাকৈ ভাল খবৰ শুনিবলৈ পাব পাৰে। কামৰ সন্দৰ্ভত দেউতাকৰ পৰা পৰামৰ্শ ল'ব পাৰে। ঘৰ সংস্কাৰৰ কামো আৰম্ভ হ'ব পাৰে। ভ্ৰমণলৈ যোৱাৰ মন যাব পাৰে, কিন্তু কাৰোবাক সুধি বাহন চলোৱাৰ পৰা বিৰত থাকক। আপোনাৰ মজাৰ বাবে বস্তু কিনাত অধিক মনোযোগ দিব, যাৰ বাবে আপোনাৰ কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী আৰু ৰাশি প্ৰভু বুধ, ভাগ্যৰ ৰং গোলাপী। আজি আপোনালোকৰ বাবে সাৱধানে আগবাঢ়ি যোৱাৰ দিন হ'বলৈ গৈ আছে। কাকো টকা ধাৰলৈ নিদিব আৰু খুব চিন্তা কৰি কাৰোবাক প্ৰতিশ্ৰুতি দিব লাগিব। শ্বেয়াৰ বজাৰত কোনো ধৰণৰ ৰিস্ক নল'ব। আগন্তুক সময়ত আপোনাৰ সমস্যা বাঢ়িব পাৰে। আপোনাৰ বছে কোৱা কথাবোৰত আপুনি সম্পূৰ্ণ মনোযোগ দিব, যাৰ বাবে আপুনি যিকোনো কাম সহজে কৰিব পাৰিব। আপোনাৰ কিছুমান নতুন শত্ৰু আহিব পাৰে, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যত অৱনতি ঘটিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুখ, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে মজাৰে ভৰা দিন হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীৰ লগত কিছু সময় কটাব। আপুনি কামত ব্যস্ত হৈ পৰিব। আপোনাৰ পুৰণি যিকোনো ভুল পোহৰলৈ
আহিব পাৰে। আপোনাৰ পত্নীয়ে হয়তো নতুন চাকৰি পাব। সম্পত্তি কিনাৰ সময়তো ইয়াৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে, নহলে সমস্যা বাঢ়িব পাৰে। যদি আপোনাৰ কোনো ঋণ আছিল তেন্তে আপুনি সেই ঋণ পৰিশোধ কৰিবলৈ যথোপৰা নাস্তি চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময়। ৰাশি প্ৰভু মংগল গ্ৰহ। শুভ ৰং বগা। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। যদি আপোনাৰ কোনো আইনী বিষয়ত দীৰ্ঘদিন ধৰি বিতৰ্ক হৈছিল তেন্তে সেইটো শেষ হ'ব পাৰে। যদি আপুনি কিবা কাম সম্পূৰ্ণ হ'বলৈ অপেক্ষা কৰি আছিল তেন্তে সেইটো সম্পূৰ্ণ হ'ব, যিয়ে আপোনাক সুখ কঢ়িয়াই আনিব। পৰিয়ালত কিছুমান পূজা পাঠৰ আয়োজন হ'ব পাৰে। আপুনি আপোনাৰ কামৰ সন্দৰ্ভত চেষ্টা কৰি থাকিব লাগিব, যাৰ বাবে আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব, যিয়ে আপোনাক সুখ দিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতি দয়ালু। ৰাশি প্ৰভু বৃহস্পতি আৰু শুভ ৰং আকাশী নীলা। আজি ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল দিন হ'ব। তেওঁলোকে নিজৰ পচন্দৰ কলেজত নামভৰ্তি কৰিব পাৰিব। আপুনি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। যদি কোনো কামৰ সন্দৰ্ভত আপোনাৰ কিবা টেনচন আছিল তেন্তে সেইটো যেন নোহোৱা হৈ গৈছে। দৈনন্দিন কাম কাজত কোনো ধৰণৰ পৰিৱৰ্তন নকৰিব আৰু ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। আপুনি কোৱা কথা এটাত পৰিয়ালৰ কোনো সদস্যৰ বেয়া অনুভৱ কৰিব পাৰে, গতিকে আপুনি অতি ভদ্ৰভাৱে কথা কোৱা উচিত। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত। ৰাশি প্ৰভু শনি। শুভ ৰং সোণালী। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। ৰাজনীতি কাম কৰা মানুহে নতুন পদ এটা পাব পাৰে আৰু আপোনাৰ মাক দেউতাকৰ লগত ভালদৰে মিলি যাব। যদি টকাৰ সন্দৰ্ভত কিবা সমস্যা হৈছিল তেন্তে সেইটো যেন নোহোৱা হৈ গৈছে। শহুৰেকৰ পৰা আজি আপুনি সন্মান পাব, কিন্তু অংশীদাৰিত্বৰে যিকোনো কাম কৰিলে আপোনাৰ কিছু ক্ষতি হ'ব। আপুনি নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিব, যিটো আপোনাৰ বাবে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয়। ৰাশিৰ প্ৰভু শনি। শুভ ৰং নীলা। আজি আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান পতনৰ দিন হ'বলৈ গৈ আছে। পৰিয়ালৰ সদস্যৰ লগত একেলগে বহি পৰিয়ালৰ কিছুমান সমস্যাৰ সমাধান কৰিব লাগিব। আপোনাৰ ঘৰত কোনোবা অতিথি আহিব পাৰে। নিজৰ কামৰ সন্দৰ্ভত একেবাৰে এলাহ দেখুৱাব নালাগে আৰু আনৰ কামত বেছি হস্তক্ষেপ নকৰিব, নহলে ভৱিষ্যতে তেওঁলোকৰ লগত সমস্যা হ'ব পাৰে। একে সময়তে বহুতো কাম থকাৰ বাবে আপুনি অলপ টেনচনত পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় শেষৰ ৰাশি মীন ৰাশি। প্ৰকৃতি সংবেদনশীল। ৰাশিৰ প্ৰভু বৃহস্পতি। শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে হঠাৎ লাভৰ দিন হ'ব। আপুনি হয়তো আপোনাৰ হেৰুৱা ধন ঘূৰাই পাব। কোনো প্ৰতিযোগিতাত আপোনাৰ সন্তানে যদি পুৰস্কাৰ লাভ কৰে তেন্তে আপুনি বহুত সুখী হ'ব। নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিব লাগিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত শিক্ষকৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। আপোনাৰ কোনো বিৰোধী দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।